Hi everyone, কি খবৰ আপোনালোকৰ and welcome back to my YouTube channel Jimmy Vlogs. তো বন্ধুসকল আজি বহুত ৰাতিপুৱা ওলাইছো আৰু ইফালে চাও কোইলি পৰি আছে বহুত কোইলি পৰি আছে আৰু আমাৰ বাইক তো বন্ধুসকল আজি ক'ত গৈ আছো থামনেলতে নিশ্চয় গম পাইছে তো বলক আজি ভিডিওটো আমি ষ্টাৰ্ট কৰো তো বন্ধুসকল বহুত ঠাণ্ডা লাগি আছে আৰু মোৰ ফ্ৰেন্ড হাই বল দে তো চলো গাইস তো বন্ধুসকল বহুত কোইলি পৰি আছে কোইলিৰ কাৰণে একো দেখা নাই আমি বহুত সোনকালে আহিছো সেই কাৰণে বেছি কোইলি আৰু বন্ধুসকল বহুত লাহে লাহে গৈ আছো কাৰণ বাইক চলোৱা বহুত প্ৰবলেম হৈ আছে আপোনালোকে হয়তো ভিডিঅ' চাব পাৰিছে মই হাতে হেলমেট বাৰে বাৰে সাফা কৰি আছো বেছি কোইলি পৰাৰ কাৰণে হেলমেটৰ গ্লাছ ব্লাৰ হৈ গৈছে একো দেখা নাই পথ দুৰ্ঘটনা হ'ব পাৰে সেই কাৰণে বহুত লাহে লাহে গৈ আছো আৰু ইফালে চাওক সূৰ্য উদয় হ'ল তো বহুত ধুনীয়া ভিউ ৰাতিপুৱাৰ ভিউটো এনে বহুত ধুনীয়া লাগে তো বন্ধুসকল আজি আমি গৈ আছো পবিত্ৰ অভয়াৰণ্যত গোটেই পৃথিৱীৰ ভিতৰতে এশিঙীয়া গড় আটাইতকৈ বেছি ঘনত্ব থকা এখন অভয়াৰণ্য হয় তো চাওক পবিত্ৰত গৈ কি দেখা পাওঁ যদি গড় দেখা পাওঁ ঘৰ দেখুৱাম চাবলৈ হ'লে মোৰ এই ভিডিঅ'টো শেষ পৰ্যন্তলৈকে চাই থাকক তো বন্ধুসকল ইয়াতে অকণমান টাইম ৰ'দত ৰখিলোঁ ঠাণ্ডা বুম ঠাণ্ডা দিছে গাইস চাহ খাই আছোঁ চাওঁ তো বন্ধুসকল চাহ খাই পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ পথাৰৰ মাজেদি একা বেকা পথেদি তো আমাৰ যাত্ৰা চলি আছে আৰু এইফালে চাওক গাইছ কি ধুনীয়া একেবাৰে ভিলেজৰ গাঁৱৰ একেবাৰে পৰিৱেশ বহুত ধুনীয়া ভিউ গাইছ আৰু ইয়াৰ পবিত্ৰৰ মেইন জংঘলখন হৈছে এইখনেই মেইন জংঘল আমি মানে পথাৰেদি আহিছোঁ আৰু ইফালে গৈ ৰাস্তা আছে ইফালে গৈ আমি মেইন ৰাস্তা দি সোমাম তো বন্ধুসকল অসমৰ মৰিগাঁও জিলাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত পবিত্ৰ বন্যপ্ৰাণী অভয়াৰণ্য 1887 চনত ঘোষণা কৰা এই গড়ৰ আয়তন 38.85 কিলোমিটাৰ বৰ্গ মাইল যিয়ে ভাৰতীয় গড়ৰ বাবে ঘাঁহনি আৰু জলাশয়ৰ বাসস্থান প্ৰদান কৰে পবিত্ৰ বন্যপ্ৰাণী অভয়াৰণ্যত দেশৰ ভিতৰতে সৰ্বাধিক গণতন্ত্ৰ 100 ৰাইনছৰ বাবে জনাজাত বৰ্তমান অসমৰ বাহিৰতো দেখা পোৱা যায় তো বন্ধুসকল ফাইনেলি আহি পালোঁ আৰু এয়া চাওক আমাৰ বাইক ইয়াতে পাৰ্কিং কৰি থৈ দিছোঁ 20 ৰুপিজ লৈছে এয়া চাওক জীপ গৈ আছে তো বন্ধুসকল এতিয়া ভিতৰলৈ সোমাই যাম ভিতৰত হেংগিং ব্ৰিজৰ পৰা অকণমান টাইম ফুৰি আহি পাছত জীপত উঠিম তো বন্ধুসকল এইখন হৈছে হেংগিং ব্ৰিজ সাধু কোমলা সেতু উইথাউট পিলাৰ তাৰৰ দ্বাৰা ওলমি থকা এখন সেতু ইয়াৰ বহন ক্ষমতা 1.5 টন আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 90 মিটাৰ আৰু ব্ৰিজখনৰ ইফালে আছে এলিফেণ্ট চাফাৰী ৰাতিপুৱা 6 বজাৰ পৰা আৰম্ভ হয় এজনৰ 450 ৰুপিজকৈ লয় তো আমি নুঠো আমি জীপতে উঠিম তো বন্ধুসকল হেংগিং ব্ৰিজত আহি এটা বস্তু দেখিবলৈ পাইছোঁ ৰ'ব আপোনালোকক দেখুৱাই আছোঁ জুম কৰি দি আছোঁ ৰ'ব ইয়া চাওক হেংগিং ব্ৰিজৰ তলত শ'ল মাছ দেখা পালোঁ চাওক তো বন্ধুসকল এতিয়া আমি জীপত উঠিছোঁ 4জনৰ 360 টকা লৈছে ৰাজধানী চহৰৰ গুৱাহাটীৰ উপকণ্ঠ অঞ্চলত অৱস্থিত এখন ঘৰৰ ভূমি সংৰক্ষণ আৰু সুৰক্ষাৰ দিশৰ পৰা এক সফলতাৰ কাহিনী বুলি গণ্য কৰা হয় অভয়াৰণ্যখন ৰাজমায়ঙত সংৰক্ষিত অঞ্চলত আৰু ববিতৰা সংৰক্ষিত বনাঞ্চলৰ গঠিত ৰাজমায়ং পাহাৰত নাহৰ ফুটুকী কেপ্ট লেংগৰ পৰ্কপাইন পেংগুলিন আদিকে ধৰি কেইবাটাও প্ৰজাতিৰ প্ৰাণী আছে পবিতৰাৰ ঘাঁহনি অঞ্চলত গ্ৰেণ্ড ওৱান হৰ্ণ ৰাইনচেৰাছৰ বন্য জলমহ মনিটৰ লিজাণ্ট বন্য গাহৰি আদি দেখা যায় লগতে ইয়াত 375টাতকৈ অধিক প্ৰজাতিৰ চৰাই দেখা যায় যাৰ ফলত ইয়াক চৰাইৰ স্বৰ্গ হিচাপে পৰিগণিত হয় আৰু ইয়াত পৰিভ্ৰমী চৰাই দেখিবলৈ পোৱা যায় পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত গড়ৰ দৃষ্টি 2020 চনত IRVৰ উচ্চ জনসংখ্যাৰ গৌৰৱ লাভ কৰিছে। 8টা গড়ক পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা স্থানান্তৰিত কৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰা হৈছিল।
আৰু বন্ধুসকল ইফালে চাওক হাতী এটা চাওক ঘাঁহ খাই আছে বহুত টাইম ধৰি ইয়াতে ঘাঁহ খাই আছে আমি চাই আছোঁ জুম কৰি দিছোঁ জুম কৰি দিয়াৰ কাৰণে চাওক ভিডিঅ'টোৰ কোৱালিটি মানে বহুতে বেয়া হৈ গৈছে মানে বহুত দূৰৰ পৰা মানে জুম কৰি দিছোঁ যে সেইকাৰণে বহুত কোৱালিটিটো বেয়া হৈ গৈছে আৰু এইফালে চাওক গাইজ বগলী এটা বহি আছে চাওক গাইজ কি ধুনীয়া লাগিছে গাইজ আৰু বহুত চৰাই আছে আমি দেখিবলৈ নাপালোঁ বগলীয়ে দেখা পালোঁ দিয়ক গাইজ বগলীয়ে চাওক আৰু কি কৰিব উপায় নাই বেলেগ চৰাই আমি দেখিবলৈ নাপালোঁ তো বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনি আছিলে তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো লগ পাম নেক্সট এটা ভিডিঅ'ত তো বাই বাই